গাঁৱত কম খৰচত আৰম্ভ কৰিব পৰা 5টা লাভজনক ব্যৱসায়ৰ বিষয়ে আজি আমি এই ভিডিঅ'টোত কথা পাতিম। নমস্কাৰ বন্ধুসকল, আমাৰ চেনেল ৰিয়েল ফাৰ্মিং ৱৰ্ল্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম কম খৰচত গাঁৱত আৰম্ভ কৰিব পৰা 5টা লাভজনক কৃষি ব্যৱসায়ৰ বিষয়ে। যদি আপুনি গাঁৱত থাকি এটা সৰু ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এইবোৰ ব্যৱসায় আপোনাৰ বাবে খুব ভাল হ'ব পাৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। হাঁহ পালন। প্ৰথমতে আহক হাঁহ পালনৰ কথা কওঁ। গাঁও অঞ্চলত হাঁহ পালন কৰা খুব সহজ। যদি আপোনাৰ ওচৰত পুখুৰী বা পানীৰ ব্যৱস্থা থাকে তেন্তে হাঁহ পালন খুব লাভজনক হ'ব পাৰে। হাঁহে পানীত নিজে খাদ্য বিচাৰি খায়, যেনে সৰু মাছ, পোক পতংগ আদি। ইয়াৰ বাবে খাদ্যৰ খৰচো কম হয়। হাঁহৰ ডিম আৰু মাংস দুয়োটাৰে বজাৰত ভাল দাম আছে। আপুনি আৰম্ভণিতে 5ৰ পৰা 10টা হাঁহ লৈও এই ব্যৱসায় আৰম্ভ কৰিব পাৰে। দেশী কুকুৰা পালন। দ্বিতীয়টো ব্যৱসায় হৈছে দেশী কুকুৰা পালন। বৰ্তমান সময়ত দেশী কুকুৰাৰ মাংস আৰু ডিমৰ চাহিদা খুব বেছি। বজাৰত ইয়াৰ দামো সাধাৰণ কুকুৰাৰ তুলনাত বেছি। দেশী কুকুৰা পালন কৰিবলৈ বিশেষ ব্যৱস্থা নালাগে। গাঁৱত সহজে পালন কৰিব পাৰি। আপুনি আৰম্ভণিতে 10ৰ পৰা 15টা কুকুৰা লৈ আৰম্ভ কৰিব পাৰে আৰু লাহে লাহে সংখ্যা বঢ়াব পাৰে। ছাগলী পালন। তৃতীয় ব্যৱসায় হৈছে ছাগলী পালন। ছাগলী পালন গাঁও অঞ্চলত খুব লাভজনক ব্যৱসায়। ছাগলীয়ে সাধাৰণতে ঘাঁহ আৰু গছৰ পাত খাই জীৱন ধাৰণ কৰে। ছাগলীয়ে বছৰত সাধাৰণতে 1 বা 2 বাৰ পোৱালি জন্ম দিয়ে। ইয়াৰ বাবে অতি কম সময়ৰ ভিতৰত সংখ্যা বৃদ্ধি হয়। যদি সঠিকভাৱে যত্ন লোৱা যায় তেন্তে ছাগলী পালন কৰি এটা ভাল ইনকম কৰিব পাৰে। মাছ পালন। চতুৰ্থ ব্যৱসায় হৈছে মাছ পালন। যদি আপোনাৰ ওচৰত পুখুৰী আছে তেন্তে মাছ পালন এটা খুব লাভজনক ব্যৱসায় হ'ব পাৰে। আপুনি পুখুৰীত ৰৌ, পাহু, মিৰিকা, চন্দা আদিকে ধৰি বিভিন্ন ধৰণৰ মাছ পালন কৰিব পাৰে। সাধাৰণতে 6 পৰা 8 মাহৰ ভিতৰত মাছ ডাঙৰ হয় আৰু বজাৰত বিক্ৰী কৰিব পাৰি। সঠিকভাৱে মাছ পালন কৰিলে এই ব্যৱসায়ৰ পৰা এটা ভাল লাভ পাব পাৰি। শাক পাচলিৰ খেতি। পঞ্চম ব্যৱসায় হৈছে শাক পাচলিৰ খেতি। গাঁও অঞ্চলত সৰু মাটিতো বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰিব পাৰি, যেনে লাই, পালেং, লাও, ধনিয়া, বেঙেনা আদি বিভিন্ন ধৰণৰ খেতি কৰিব পাৰে। এইবোৰ শাক পাচলি স্থানীয় বজাৰত সহজে বিক্ৰী হয় আৰু কম সময়তে এটা ভাল ইনকম কৰিব পাৰি। বন্ধুসকল, গাঁৱত থাকি যদি আপুনি এই 5টা কৃষি ব্যৱসায়ৰ যিকোনো এটা আৰম্ভ কৰে তেন্তে কম সময়তে এটা ভাল ইনকম কৰিবলৈ আপুনি সক্ষম হ'ব। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।